ফ্ৰেণ্ড মই জিন্তি মোৰ চেনেল জিন্তি ক্ৰিয়েটিভত আপোনাক সকলোকে ওয়েলকাম জনাইছোঁ। ফ্ৰেণ্ড, এতিয়া গৰমৰ দিন হয় আৰু গৰমৰ দিনত আমাৰ স্কিনৰ বিভিন্ন সমস্যাই দেখা দিয়ে, যেনে ধৰক স্কিনৰ উজ্জ্বলতা নোহোৱা হৈ যায়, গ্লো নোহোৱা হৈ যায়, ছানটেন হয় আৰু লগতে অপেন প'ৰ্ছ, ব্লেক হেডছ, হোৱাইট হেডছ এইবিলাক বিভিন্ন ধৰণৰ সমস্যা হয়। আৰু এনেকুৱা সমস্যা বিশেষকৈ অইলি স্কিনত বেছি হয়। আৰু অইলি স্কিনত আমি যেনেকুৱা তেনেকুৱা বস্তু ইউজ কৰিব নোৱাৰোঁ। গতিকে অইলি স্কিনতো কেনেধৰণে আমি এই গৰমৰ দিনকেইটাত নিজকে সতেজ কৰি ৰাখিব পাৰোঁ তাৰ বাবে এটা স্পেচিয়েল ফেচ পেক মই শ্বেয়াৰ কৰিম। আৰু এই ফেচ পেকটো মই কি সামগ্ৰী বনাইছোঁ চাই ল'ম। এই সামগ্ৰীবিলাক আমাৰ সকলোৰে ঘৰৰ কিটচেনত পোৱাই যায়। তেতিয়াহ'লে আহক এই ভিডিঅ'টো মই আৰম্ভ কৰোঁ। পেকটো বনাবৰ বাবে মই ইয়াতে এটা প্ৰথমে তিয়হ ল'ম আৰু তিয়হটো মই ভালদৰে ধুই লৈ ইয়াৰ বাকলিখিনি গুচাই ল'ম। এনেদৰে তিয়হখিনি সৰু সৰুকৈ কাটিলে এটা মিক্সি জাৰত সুন্দৰ পেষ্ট এটা বনাই ল'ম। ফ্ৰেণ্ড, তিয়হত ভৰপূৰ মাত্ৰাত পানী পোৱা যায়, যাৰ ফলত তিয়হ আমাৰ স্কিনত লগালে স্কিনখনত ড্ৰাইনেছ দূৰ কৰি স্কিনখনক হাইড্ৰেট কৰি ৰাখে আৰু লগত ইয়াত নেচাৰেল ব্লিচিং প্ৰপাৰ্টি পোৱা যায়, যাৰ ফলত তিয়হ আমাৰ স্কিনত লগালে স্কিনখনৰ নেচাৰেলভাৱে উজ্জ্বল কৰি ৰাখে। তিয়হ আমাৰ স্কিনত লগালে স্কিনখনৰ অপেন প'ৰ্ছৰ সমস্যাও নোহোৱা কৰে আৰু তিয়হ আমাৰ স্কিনত নেচাৰেল ছানস্ক্ৰীমৰো কাম কৰে। এয়া চাওক, মই পেষ্টখিনি এতিয়া 4 চামুচ লৈ ল'ম আৰু ইয়াৰ লগত মই মিহলি কৰিম দৈ। দৈটো লেক্টিক এচিড পোৱা যায়। দৈও আমাৰ স্কিনৰ কাৰণে খুব উপকাৰী হয়। দৈ লগালেও আমাৰ স্কিনৰ ক'লা দাগ নোহোৱা কৰে, বয়সৰ চাপ নোহোৱা কৰে আৰু লগতে স্কিনখন নৰম কৰি ৰাখে। শালমন আদি নোহোৱা কৰাতো দৈ বহুত সহায়ক হয়। মই ইয়াত নেমু ৰস মিহলি কৰিম আৰু নেমু ৰসত ভিটামিন চি পোৱা যায় আৰু নেমু লগালে আমাৰ ডেমেজ হৈ যোৱা স্কিন আৰু স্কিনত ৰিংকল ফাইন লাইন পৰা এইবোৰো লাহে লাহে নেমু লগালে নোহোৱা কৰে। এয়া চাওক, মোৰ পেকটো ৰেডি হৈ গ'ল। এতিয়া এই পেকটো মই আপোনালোকৰ সন্মুখত লগাই দেখাম। আহক মই সেইটো ব্যৱহাৰ কৰি লওঁ। তাৰ কাৰণে মই চুলিখিনি অলপমান বান্ধি ল'লোঁ ওপৰত আৰু এইটো মই কেতিয়াবা এনেকৈ লগাই ল'ম। এনেদৰে মই পেকটো এতিয়া লগাই ল'ম আৰু চাওক, মই এনেদৰে পেকটো লগাই লৈছোঁ। পেকটো পাতল হৈছে কাৰণ ইয়াত দৈ আছে আৰু তিয়হৰ ৰস যিহেতু আছে, সেইকাৰণে পেকটো অলপ পাতল হৈছে। কোনো কথা নাই, আপোনালোকে এনেদৰে লগাই লৈ 10-15 মিনিট সময় থাকি মুখখন ঠাণ্ডা পানীৰে ধুই দিব। যদি আপোনালোকৰ স্কিন ড্ৰাই হয় তেতিয়াহ'লে দৈ জেগাত গাখীৰ ব্যৱহাৰ কৰিব। এতিয়া মই 10-15 মিনিট সময় ৰাখি থ'ম। তাৰপিছত মই ফেচ পেকটো আপোনালোকক ধুই আপোনালোকক দেখুৱাই আছোঁ। আহক, এয়া চাওক, মোৰ মুখখন সুন্দৰভাৱে শুকাই গ'ল। 10 মিনিট সময় হৈছে। এতিয়া মই মুখখন ধুই ল'ম। তেতিয়াহ'লে চাওক ফ্ৰেণ্ড, মই মুখখন ধুই আহিছোঁ। মই অকল ঠাণ্ডা পানীৰে মুখখন ধুই আহিলোঁ, কিন্তু মই এতিয়ালৈকে মুখত একো ক্ৰীম অনা নাই, একো ক্ৰীম লগোৱা নাই। তেনেদৰে দেখিব পাৰিছে কিমান এটা মুখখনত উজ্জ্বলতা আহিছে, ফ্ৰেছনেছ আহিছে আৰু মুখখন চাফা হৈ গৈছে। তেতিয়াহ'লে ফ্ৰেণ্ড, এই ফেচ পেকটো আপোনালোকে সপ্তাহত দুবাৰকৈ ইউজ কৰি চাব। এনেদৰে এমাহ লগাই চাব। তাৰপিছত আপোনালোকে নিজে আপোনালোকৰ ৰিজাল্টটো অনুভৱ কৰিব পাৰিব। তেতিয়াহ'লে ফ্ৰেণ্ড, আজিলৈ মই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি মই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যদি মই কিবা এটা নতুন ভিডিঅ' লৈ আহোঁ আপোনালোকে যাতে পায়। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিবলৈ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।